নমস্কাৰ। আমাৰ আজি থাপনা প্ৰতিষ্ঠা কৰা হ'ব। দেউৰী পাইছেহি আৰু ভকতসকল আহি আছে। আমি আজি বহুত ব্যস্ত আৰু অকণকেতো দেখাই আছোঁ। এতিয়া চাওক আমি এখেতে একদম পূৰা ধুতি গামোচা গেঞ্জি পিন্ধি আজৰি আৰু ময়ো মেখেলা চাদৰ পিন্ধি আমাৰ বৰ্তমান আজৰি। ভিতৰৰ আয়োজনবোৰ অকণমান দেখুৱাওঁগৈ ব'লক, আহক ভিতৰলৈ যাওঁ। মুনিগণে ব্ৰহ্মতপু শিলাপুৰি পাতৰজেন উদিত অপ্ৰাউতি অনিল শংকৰে কৃষ্ণ চৰণত হৰি কমাই জনমৰ পদকে বোলা হৰি হৰি কি বনাইছা? পনীৰ হৈছে আৰু কালাৰটো ভাল লাগিছেনে ৰাইজ? কি বনাবা? এইটো আলু, তাৰপিছত গাজৰ আৰু ফ্ৰেঞ্চ বিনৰ চিপছ, মানে এই ড্ৰাই ভাজি। এই ভাজিটো মানে এই ড্ৰাই চব্জিটোৰ নামটো হৈছে, মই দি লৈছোঁ তিনিবৰণীয়া জাতীয় পতাকা। মানে গাজৰটো গেৰুৱা আৰু মাজৰ বগাটো শুকুলা, আলুটো যাতে সেউজীয়া, একে তলত সেউজীয়া হৈছে ফ্ৰেঞ্চ বিন, তিনিবৰণীয়া জাতীয় পতাকা ভাজি এইটো। গতিকে আপোনালোকে চাই থাকিব দেই। আৰু এটা কথা, এইটো পটককৈ কৈ থওঁ, এইটো ভাজি বনালে নিমখ দি নাভাজিব। নিমখ দিলে একদম বেয়া হৈ যায়। লাষ্টত চাট মছলা দিব লাগিব, নহ'লে খালখালীয়া হৈ যায় আৰু। ফলপ্ৰাপ্তি কৰাই সেৱা ভাগি নিমন্ত্ৰণ দিব লাগে। অন্নভাগ ভকতক লগা যোগ্য হ'ব লাগে। তোমাৰ দেখাই অপস্থান তুলি আপোনালে নিজে নল'লে, এতিয়া নিজে নল'ল। ঠিক আছে, হ'ব, আমি বেয়া নাপাওঁ।
ফটো সেশন চলি আছে কেমেৰামেন কেমেৰামেন সেইজনী বিখ্যাত কেমেৰামেন আৰু বিখ্যাত কেমেৰামেন কেমেৰা গামোচা লাগিব জানো দুজনে গামোচা ল'লো ভিডিঅ' কৰা নমস্কাৰ আমি ইয়াতে সামৰণি মাৰিছোঁ আজি ব্লগটো বহুত ভাগৰ লাগিছে ভকত বিদায় দিয়া হৈ গ'ল এতিয়া আমি বহুত কাম আছে এইখিনি চাফা কৰোঁগৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ যদি ভাল লাগিলে আমাৰ ব্লগটো তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ বিদায় লৈছোঁ বাই বাই পুনৰ লগ পাম বেলেগ এটা ভিডিঅ' লৈ